নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। বৰ্তমান বাংলাদেশৰ পৰিস্থিতিক লৈ সতৰ্ক হৈ আছে অসম আৰক্ষী, যাতে বাংলাদেশৰ এজনো নাগৰিক অসমত প্ৰৱেশ কৰিব নোৱাৰে। ইয়াৰ মাজতে ৰাজ্যখনৰ বাবে এটা উদ্বেগজনক খবৰ আহি পৰিছে। ভাৰতৰ স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান দিন বাকী আছে। এনে অৱস্থাতে স্বাধীনতা দিৱসৰ আগে পিছে ৰাজ্যত কুটাঘাটৰ সংঘটিত কৰিবৰ বাবে অৰুণাচলৰ সীমান্তত আলফা স্বাধীনৰ এটা দলে বাহৰ পাতি অসমত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছে। অসমত নিষিদ্ধ ঘোষিত আলফা স্বাধীন দলটো অসমত প্ৰৱেশ কৰাৰ পূৰ্বেই অসম আৰক্ষীয়ে দলটোৰ বিৰুদ্ধে অৰুণাচলৰ সীমান্তত তীব্ৰ অভিযান চলাইছে। অসমত দলটোৰ প্ৰৱেশ ৰোধ কৰাৰ বাবে সেই জিলাৰ আৰক্ষীৰ লগতে সেনা, CRPF, অসম ৰাইফলছক সজাগ কৰি দিছে। এই কথা অসম আৰক্ষী সঞ্চালক GP সিঙে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। ইয়াৰ পাছতে অসম আৰক্ষী সঞ্চালক GP সিঙে প্ৰতিখন জিলাৰ আৰক্ষীক সতৰ্ক কৰি হাই এলাৰ্ট জাৰি কৰিছে। গুৱাহাটীৰ এক অনুষ্ঠানত GP সিঙে কয় যে অসমলৈ এতিয়া শান্তি ঘূৰি আহিছে। ৰাজ্যত কুটাঘাতমূলক কাৰ্য প্ৰতিৰোধ কৰিবৰ বাবে সম্পূৰ্ণ ব্যৱস্থা লোৱা হৈছে।